মৰ্নিং গাইজ হৰ্ষিতা ইউটিউব চেনেলটোতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আহিছোঁ। আজি আমাৰ বাৰীত মানে কি শাক পাচলি পাওঁ বিচাৰোঁগৈ সেউজীয়া। আজি চব সেউজীয়া বনাম দুপৰীয়া। কিনো পাওঁ বিচাৰোঁগৈ বোলকচোন। উঠি পেলাই চাহ একাপ খাই লওঁ বোলো। এইবোৰ ফুল ডাঙৰ ভাইটিয়ে লগাইছে। সেই ফুল লগাই মানে এইবোৰ সজাই কৰি খুব ভাল পায় একদম। এইজোপা খুৰীহঁতৰ ৰঙালাও গছ এতিয়া মই নেমু চাওকচোন, ইমান ডাঙৰ ডাঙৰ নেমু। এজোপা মায়ে লগাইছিলে গছ, বহুত লাগিছে নেমু, কিন্তু ৰসটো ইমান হোৱা নাই আৰু খাব। মচন্দৰী চাটনি খাবৰ কাৰণে ইয়াৰ কেইটামান ছিঙি ল'লোঁ। পাত কেইটামানো ছিঙি লৈছোঁ বৰ বনাবৰ কাৰণে। এয়া আকৌ নৰসিংহ পাত মানে ভেবেলিলতাৰ লগত মিক্স কৰি ল'লে ভাল লাগিব ন টেষ্টটো খাই। এয়া নৰসিংহ পাত কেইটামানো মিক্স কৰি দিম ভেবেলিলতাৰ লগত। এয়াও পাত কেইটামান ছিঙি ল'লোঁ। ইফালে খুৰীও অলপ হেল্প কৰি দিলে, পাত ছিঙি দিলে। কলমৌ শাকখিনিও বাছি ল'লোঁ। কাটি কুটি যেতিয়া ওচৰত যোগাৰ কৰি লওঁ বনাবলৈ তেতিয়া সুবিধা হয়, সেইকাৰণে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এইবোৰ যোগাৰ কৰি দিলে এতিয়া মায়ে বনাইছে। মাৰ হাতৰ মানে বনালে খাই ভাল লাগে ন, নিজে বনাই কিমাননো খাই থাকিম। চব যোগাৰ কৰি দিছোঁ, মায়ে বনাইছে। ঘিলা বনাই আছে। আগফালো বাহিৰতে জুইডাল ধৰি বনোৱা, সেইকাৰণে বাহিৰতে বনালে ইটা পাতি পেলাই। সুন্দৰকৈ সজাই দিছে মোৰ কাঁহীখন। মই এতিয়া খাওঁ আৰু। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি কোনোবাই নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।